হে গাইজ মই জিন্তু আজি আপোনালোকৰ আগত পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বৰ্তমান আপোনালোকে দেখা পাইছে মই এটা ৰেলৱে ষ্টেচনত আছোঁ। এই ষ্টেচনতে দুই অচিন বন্ধু লগ হৈছিল, একেলগে গোটেই ৰাতি কটাইছিল, একেলগে খাইছিল আৰু একেলগে শুইছিল। বলক আপোনালোকক মই কি কৈ আছোঁ আপোনালোকে নিশ্চয় একো বুজি পোৱা নাই। বুজি পোৱাৰ বাবে আপোনালোকে আমাৰ এই ভিডিঅ'টো চাব লাগিব। বলক দেৰি নকৰে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দাদা 9টা বজাত ট্ৰেইনখন গুচি গ'ল নেকি? গুচি গ'ল, আগৰ পৰা গুচি গ'ল। হেল্ল'। ক'ত আছা তুমি? মা মই ষ্টেচনতে আছো ৰবা। ষ্টেচনত কি ট্ৰেইন আহি পোৱা নাই নেকি? ট্ৰেইন মোৰ আজি মিছ হৈ গ'ল। কি মিছ হৈ গ'লে? এতিয়া তাকেইতো কি কৰো এতিয়া। ষ্টেচনত থাকিলে এতিয়া কেনেকে থাকিবা? কাৰ লগত থাকিবা? কোনো লগৰ নাই এতিয়া। অলপমান সাৱধানে থাকিবা দেই কিন্তু। তাকেইতো। কোনোবা আছে না নাই এতিয়া? এতিয়া ষ্টেচনত দেখাত কোনো নাই। এজন আছে, এইয়া মুছলমান চাগে, মুছলমান ল'ৰা এজন মোৰ ফালে আহি আছে। কিবা খাব দিলে একো নাখাবা? হ'ব দিয়া। হ'ব দিয়া। দিয়া হ'ব দিয়া। দাদা ক'ত যাব? ঘৰলৈ যাম। আপোনাৰ কি ট্ৰেইনটো নাই নেকি? ট্ৰেইন মিছ হ'ল। আছিল কেইটাত? 9টাত। মোৰো 9টাত আছিল, তো মোৰো লেট হৈ গ'ল, আহোঁতে দেৰি হৈ গ'ল, ট্ৰেইনটো গুচি গ'ল। এতিয়া কি কৰিম বুলি ভাবিছে? চাই লওঁ কি কৰোঁ। এতিয়াতো গাড়ীও নাই। বহুত গৰম দিছে বহুত আজি। ভোকো লাগি গৈছে নহয়। কিবা খাইছে নেকি আপুনি? নাই মই খাইছোঁ। ৰাতিপুৱা খাই আছোঁ, এতিয়ালৈ খোৱাই নাই, বহুত ভোক লাগিছে। আমি জানে পঠাই দিছে, চাওক কি দিছে আৰু খাওক। আপুনি কিবা আনিছে নেকি খোৱা? নাই আছে। খাওক, আমি পঠাই দিছে, বহুত ভালকৈ বনাই, আমি জানে বহুত টেষ্টিকৈ বনাই আৰু খালে ভাল লাগিব আপোনাৰ। খাওক। নাই হ'ব। আহক অলপ খাওক আৰু। নাই নালাগে। একো নাই খাই যাওক। নাই নালাগে। পানী লাগিছিল নেকি? নাই নালাগে। খাওক দিয়ক, পানীটো ভাল আছে। আপোনাৰ খানাটো নাখালে পানীটো খাওক কমচে কম। একো নাই, পানীটো ভাল দিয়ক। আপোনাৰ এই কিবা গাড়ী চাপ্লাই কৰে যে ইমান ডাঙৰ ডাঙৰ যে মিনাৰেল ৱাটাৰ এইটোৱে খাওক
থেংক ইউ দেই হয় দিয়ক পানীহে খাইছে আৰু বাকী একো নাই আপুনি এনে ক'ত কাম কৰে এই ষ্টেচনৰ যে ছেকেণ্ড ৰোডটো যে আছে তাৰে CPM অফিচত কাম কৰোঁ তাতে নেকি হয় হয় মইতো তাতে কাম কৰোঁ ক'ত আপোনাৰ নেক্সট যিটো বিল্ডিং আছে যে আপোনাৰ ফেক্টৰী এখন আছে যে সেই তাতে মই কাম কৰোঁ আপোনাৰ ঘৰত কোন কোন আছে এতিয়া মোৰ মা দেউতা আৰু মই আৰু আপোনাৰ মোৰ আম্মিজান আব্বুজান বাইদেউ দাদা আৰু মই অলপ খাই চাওক না নাই হ'ব মোৰ একো নাই আম্মিজানে ইমান মৰম কৰি বনাই দিছে আপুনি খাই চাওক এবাৰ অলপ খাই চাওক কমচে কম জাষ্ট খালি আপুনি টেষ্টটো লওক এবাৰ চাওক কেনেকুৱা পালে আম্মিজানে বহুত ভালকৈ বনাইছে ভাল লাগিল খাই মানে আম্মিজানে বহুত মানে ভালকৈ বনাব পাৰে মানে যিকোনো বস্তু বহুত টেষ্টি হৈ বনায় আৰু মৰম কৰি পঠাই দিছে আৰু তাতে আৰু সেইকাৰণে বেছি টেষ্টি লাগিছে বেয়া নাপায় যদি আৰু অলপ পাম নেকি খাব এক কাম কৰোঁ নহ'লে আপুনি মোৰখিনি খাওক মই বিস্কুট খাই ভাল পাওঁ বিস্কুটটো সঁচাকৈ বন্ধুত্ব বিশ্বাসেৰে গঢ়ে এই কথাটো বুজি পালোঁ আজি এই ল'ৰাজনে কিবা এটা বিশ্বাস অনুভৱ কৰিছিল মুছলমান ল'ৰাজনৰ ওপৰত আৰু সেইকাৰণে ল'ৰাজনে দিয়া আহাৰ তেওঁ গ্ৰহণ কৰিছিল হয়তো ল'ৰাজনে অনুভৱ কৰিছিল যে মানুহে কোৱাৰ দৰে সকলো মানুহ বেয়া হ'ব নোৱাৰে আৰু সেই বিশ্বাসেৰে গঢ়ি উঠিছিল এক অচিনাকি বন্ধুত্ব হেল্ল' ৰাতি ক'ত থাকিলা তুমি ৰাতি সেই মুছলমান ল'ৰাজনৰ লগতে থাকিলোঁ ষ্টেচনতে অঁ কি মুছলমান ল'ৰাটোৰ লগতে থাকি নহয় ল'ৰাজন বহুতে ভাল আৰু এতিয়া মোৰ লগতে শুই আছে ভাল যদি ভালে কথা দে হ'ব দিয়া হ'ব দিয়া Hey guys, thank you for watching till now. ভিডিওটো আপোনালোকে নিশ্চয় চালে আৰু ভিডিওটোৰ উদ্দেশ্যটো আপোনালোকে নিশ্চয় বুজি পাইছে এই ভিডিওটোৰ উদ্দেশ্য আমাৰ এটোৱে আছিল যে কোনো জাতি ধৰ্ম বা চিনাকি অচিনাকিৰে বন্ধুত্ব নকৰে বন্ধুত্ব গঢ়ে কেৱল বিশ্বাসেৰে যদি ভিডিওটো চাই আপোনালোকে ভাল পাইছে প্লিজ লাইক কৰক চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ যদি কিবা ভুল হৈছে বা আপোনালোকৰ যদি কিবা ক'ব লগা আছে কমেন্ট বক্সত জনাই দিলে ভাল লাগিব